দিখৌমুখ হয়তো সকলোৱে এবাৰ হ'লেও এনেকুৱা ঠাইত আহিব মন যায় য'ত কেৱল আছে প্ৰকৃতিৰ নীৰৱতা আৰু চৰাই কাকলি। আহিবা কেতিয়াবা মোৰ লগত দিখৌমুখ, ইয়াত প্ৰকৃতিৰ নীৰৱতা বিলীন হ'বলৈ। যাৰ মাজেদি বৈ গৈছে অসমৰ মেৰুদণ্ডস্বৰূপ ব্ৰহ্মপুত্ৰ, পবিত্ৰ দিখৌ আৰু ডালিমী দেশৰ পৰা নীৰৱে বৈ অহা দৰিকা। ধুৱে ধুৱে নৈ কি কথা পাতিছে, ধুৱে ধুৱে নৈ কি কথা পাতিছে। শিৱসাগৰ নগৰৰ পৰা 17 কিলোমিটাৰ পশ্চিমে থকা এই ঠাইখনতে আছে ত্ৰিবেণী সংগম। পবিত্ৰ আজান পীৰ দৰগাহ আৰু ৰামখাপীৰ দেৱালয়ৰ মিলনভূমি এই দিখৌমুখ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই দিখৌমুখতে আছে ত্ৰিবেণী সংগম। বৈ যোৱা সাগৰলে বৈ যোৱা নৈ, কৈ যোৱা বুকুৰা গোপন বেথাই, কত দুখ কত বেথা গোপনে আহিছিলোঁ দিখৌমুখৰ সেইখন জেগালৈ য'ত ত্ৰিবেণী সংগম বুলি কয়, য'ত দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰ লগ হৈছে। এইখন দিখৌ হয়, এইখন দৰিকা আৰু হয় এইখন ব্ৰহ্মপুত্ৰ। এই জেগাখনকে ত্ৰিবেণী সংগম বুলি কয়। সঁচাকৈ আহিবচোন নদীৰ সোঁতত অস্মিত সূৰ্যৰ সৌন্দৰ্যতাৰ খেলা চাবলৈ, নতুবা লুঙা নাৱৰ গতি গণিবলৈ।